এই সুন্দৰ মাছৰ বইল আঞ্জাখন যে দেখিছে এখননো মই কেনেকৈ প্ৰস্তুত কৰিলোঁ আজি ভিডিঅ'টোত আপোনালোকে তাকে দেখি পাব আমি মাছ বইল সবেই বনাওঁ আৰু এতিয়া গৰম দিনত খাই খুব ভাল লাগে নহয় জানো সেয়ে আহক এতিয়া মইনো এই মাছৰ বইল আঞ্জাখন কিদৰে বনাইছিলোঁ চাওঁ এইটো ষ্টাইলত আপোনালোকেও বনাই খাবচোন খুব ভাল লাগে এয়া মই মাছ 5 পিচ লৈছোঁ আপোনালোকে যে পিচ আপোনালোকক লাগে সেই পিচ ল'ব তাতে 1 চামুচ নিমখ আৰু 1 চামুচ আদা নহৰু দি পেলাই খুব ভালদৰে মাছখিনিত সানি ল'ব আৰু 1 ঘণ্টামান এনেকৈ মাছখিনি মেৰিনেট কৰি থৈ দিব এনেকৈ সানি থ'লে আদা নহৰুখিনি মাছকে পিছত তেতিয়া সেই অলপ কেঁচেমা গোন্ধ কেতিয়াবা ওলাব পাৰে সেইটো একেবাৰে নোলায় আৰু এয়া বইল আঞ্জাখনত মই ব্যৱহাৰ কৰিছোঁ 2টা ডাঙৰ সাইজৰ পিঁয়াজ 3টা বিলাহী জালুক আদা নহৰু মান ধনিয়া 1 মুঠি আৰু 5-6টা জলকীয়া জ্বলাটো অলপ বেছি হ'লেহে বইল আঞ্জাখন খাবলৈ ভাল লাগে এইকেইটা আমাৰ ঘৰৰে জলকীয়া সেইকাৰণে বিৰাট জ্বলা হয় মই সেইকাৰণে ইয়াৰে 5টা দিম আৰু পানী আপোনালোকে 2-3 লিটাৰ যিমান লাগে সিমান ল'ব পাৰে কাৰণ পানীখিনিয়ে আমি প্ৰথমতে পুৰা উতল আহিব দিম কেৰাহীখনত মই এতিয়া পানী ঢালি দিলোঁ আৰু এইখিনি পুৰা বকবককৈ উতল অহালৈকে আমি আমাৰ বাকী কামখিনি কৰি ল'ম মানে পিঁয়াজ গুচোৱা আদা নহৰুকেইটা থেতালি লোৱা সেইবিলাক ইত্যাদি কামবিলাক আৰু এতিয়া চাওক পানীখিনি বকবককৈ উতলি আহিলে এতিয়া প্ৰথমতে আমি জলকীয়া 2টা ফালি আৰু কেইটামান আদা আৰু নহৰু এনেকৈ গোটাকৈ দিম মানে আদাখিনি অলপ মিহি মিহিকৈ কুটি এনেকৈ গোটাকৈ দি দিম পানীখিনি কিন্তু পুৰা বকবককৈ উতল অহাৰ পিছতহে বাকী বস্তুবোৰ দিব তাৰপিছত আমি কাটি থোৱা পিঁয়াজখিনি দি দিম আৰু নিমখ 1 চামুচ আৰু এইখিনি ঢাকন দি 10 মিনিটমান আমি আকৌ উতলিব দিম আৰু 10 মিনিটৰ পিছত আকৌ আমি ইয়াতে কাটি থোৱা বিলাহীখিনি এড কৰি দিম মই বিলাহীৰ গুটিটো কেতিয়াও নিদিওঁ কাৰণ গুটিটো খালে বোলে হজম নহয় সেইকাৰণে গুটিখিনি এৰুৱাই বিলাহীখিনি এনেকৈ ডখৰকৈ কাটি আমি ইয়াত দি দিম এতিয়া এবাৰ গুটিখিনি অকণমান লৰাই দি পেলাই আকৌ ঢাকোনখন দি দিম এই আঞ্জাখনত বেলেগ একো কষ্ট নাই খালি এটাই ইয়াৰ বেয়া কথা আৰু গেছটো বহুত যায় সেইকাৰণে যদি আমি জুইত বনাব পাৰোঁ আৰু বেছি ভাল এতিয়া গেছৰ যিহে দাম হৈছে সেইকাৰণে বইল আঞ্জা গেছত বনাবলৈ অলপ ভয়ে লাগে এইখিনি খুব ভালদৰে সিজিব দিম আমি 10-15 মিনিট আৰু এতিয়া মই কিনো সিক্ৰেট ইনগ্ৰেডিয়েণ্টৰ কথা কৈছিলোঁ সেইটো আপোনালোকে গম পাব সিক্ৰেট ইনগ্ৰেডিয়েণ্ট মানে কি মায়ে জোৰ জবস্তি কৰি ঢেকীয়া কেইডালমানো দি দিব ক'লে তেওঁ বোলে বাৰীৰ চুকতে পালে 6-7ডালমান ঢেকীয়া আৰু একেবাৰে ধুই মেলি কুটি দিছে মই নিদো বুলি কৈছিলোঁ বোলো কালাৰটো বেয়া হৈ যাব পাৰে বা এনেকৈ ঢেকীয়া দি মই আগতে বনোৱা নাই মায়ে একদম জোৰ জবস্তি নাই তই দিবই লাগিব বুলি মই তাৰপিছত দিলোঁ আৰু কিন্তু বিশ্বাস কৰক আঞ্জাখন এই ঢেকীয়া দিয়াৰ বাবে আৰু 10 গুণ বেছি সোৱাদ লগা হৈছিল ঢেকীয়াখিনি দিয়াৰ পিছত আকৌ 5 মিনিট আমি সিজিব দিলোঁ মানে ঢেকীয়াখিনিও সিজি গ'ল আৰু বিলাহীখিনিও গোটেইখিনি ভালদৰে সিজি গ'ল আৰু চাওক এই পিঁয়াজকেইডোখৰো খুব ধুনীয়াকৈ ছফ্ট হৈ গ'ল এতিয়া পিঁয়াজখিনি এনেকৈ ভাঙি গৈছে ভালদৰে এতিয়াহে আমি মাছ কিপিচ ইয়াত এড কৰি দিম মাছ কেইপিচ দিয়াৰ পিছত আমি হেতাৰে ভালদৰে গোটেইখিনি ইলুটি হিলুটি কৰি দিম আৰু তাৰপিছতে আমি ডাঙৰ চামুচৰে 1 চামুচ আদা নহৰুৰ পেষ্ট ইয়াত দি দিম এইখিনিও খুব ভালদৰে গোটেই আঞ্জাখনত মিহলাই দিম আৰু ঢাকোন দি দিম যাতে আৰু 10 মিনিট পুৰা হাই ফ্লেমত এই আঞ্জাখন উতলিব এয়া 10 মিনিটৰ পিছত আমি এতিয়া ইয়াতে জালুকৰ গুড়ি 1 চামুচমান দি দিম ঠাণ্ডা দিনত এই জালুকৰ পৰিমাণটো অলপ বেছি কৰি দিব যিহেতু এতিয়া গৰম দিন সেইকাৰণে অকল 1 চামুচ দিছোঁ বাস এয়া সিজিয়ে গৈছে গোটেইখিনি আৰু হ'বই আৰু এতিয়া আৰু খুব বেছি 5 মিনিটমান থ'ম এতিয়া আমি মান ধনিয়া যে 1 মুঠি লৈছিলোঁ তাৰে আধা প্ৰথমতে ইয়াতে অলপ কাটি দিলোঁ আৰু এইখিনি লাষ্ট বাৰৰ কাৰণে আমি ঢাকোন দিম
এতিয়া খুব বেছি আৰু 3 মিনিটমান ঢাকোন দি থ'ম। এয়া আমাৰ বইল মাছৰ আঞ্জাখন ৰেডি হৈ গ'ল। আৰু একেবাৰে শেষত মই আকৌ মান ধনিয়াখিনি ইয়াত কুটি দিছোঁ আৰু গেছটো অফ কৰি দিলোঁ। আপোনালোকেও এইটো পদ্ধতিত মাছ এবাৰ বইল খাই চাবচোন, খুব ভাল লাগিল খাই। আৰু ঢেকীয়া কেইডাল দিয়াৰ কাৰণে এটা বেলেগেই সোৱাদ আহিল। কিন্তু চাব ঢেকীয়াৰ পৰিমাণটো যাতে অলপ কম হয়, মানে বেছি হ'লে গোটেই আঞ্জাখন গ্ৰীণ হৈ যাব ন। মই সেইটো কালাৰ মানে ভাল নালাগে, বইল আঞ্জাখনত এই বিলাহীৰ কালাৰটো আহিলেহে ভাল লাগে। খাবলৈ বৰ সোৱাদ হৈছিল। আজি দুপৰীয়া অলপ মাছৰ পেটু ভাজাৰ লগত আমি এনেকৈয়ে ভাতকেইটা খালোঁ।